হাত চাত বৰফ হৈ গ'ল মোৰ। মাংস নোখালে দিম। নমস্কাৰ সকলোকে, মোৰ চেনেলৰ আকৌ এটি আন ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি চলি আছে ইয়াত মোৰ উপাসনা গীতটিৰ ৰেকৰ্ডিং। আপোনালোকক অলপ দেখাওঁ বুলি আজি ভিডিঅ'টো কৰিছোঁ। ভিডিঅ'টো চাই কেনে পায় জনাব, আৰু লগতে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ডাবিং কমপ্লিট কৰি এতিয়া গৈ আছোঁ ঘৰলৈ। চাৰিওফালে কুঁৱলীৰে বগা হৈছে, কিন্তু কেমেৰাত দেখা যোৱা নাই। কুঁৱলী পৰিলে এনেকৈ ভিডিঅ'ত দেখা পোৱা নাযায়, কিয় বা নাজানো। কোনোবাই জানে যদি কমেণ্ট কৰি জনাবচোন। আগতো পাইছোঁ মানে এনেকৈ বহুতবাৰ, কিন্তু ভিডিঅ' কৰিলে ভিডিঅ'ত গমেই নাপায়। আৰু গৈ আছোঁ এনেকৈ এতিয়া সাগৰদাৰ পৰা গানৰ সোৱাদ লৈ লৈ। আপোনালোকে শুনকচোন। এনেকৈ আহি এতিয়া উঠিলোঁ আমি মেইন ৰাস্তাত। লাগে হা গৈছে। কাইলৈ গান এটা ৰিলিজ পাব, সেই নামটো উপাসনা। চবে শুনিবলৈ নেপাহৰিব, অকণমান গাই দিব পাৰোঁ। লেৰেলি সেমেকি তোমাকে পাবলৈ ডান্সটো বঢ়াব পেলাই থৈ যাম, তাৰপিছত গাম ন ঘৰত গৈ কিনে। তাকে মোৰ হাত চাত বৰফ হৈ গ'ল মোৰ হাত চাগে বৰফ হৈ গ'ল সাগৰা। মোৰ হাত চাগে বৰফ হৈ গ'ল মোবাইল ধৰি। এতিয়া মই ভাবোঁ যে গৰমত হাতখন মানে গৰম দিনত হাতখন ঠাণ্ডা হোৱা হ'লে মানে পানীখিনি জুবিয়াই মেলি ঠাণ্ডা কৰিব পাৰিলা হয় মানে। এতিয়া চিটুৱেশ্যনটো উল্টা নহ'ব, ঠাণ্ডা দিনতে ঠাণ্ডা হ'ব। আপোনালোকৰ কাৰণে কিমান কষ্ট কৰিছোঁ দেখিছে। ছাবস্ক্ৰাইবটো কৰি দিব। ছাবস্ক্ৰাইব কৰিব, বেল আইকন দবাব। তাৰপিছতে ভাত খাওঁতে হ'লেও শ্বেয়াৰ কৰিব মানে। তাকে আমি বৰ্তমান পাবহি লৈছোঁ অনুপমহঁতৰ ঘৰ। তাক খেলাই মেলি আমি যাম আকৌ ঘৰলৈ। অসীমকে চাত মিঠি বাটে কাটি ঘৰে আছোঁ মই ৰৈ, তোমাকে কাষত পাবলৈ মনে মোৰ জানা তোমাকে বিচাৰি অসীমকে পেলাতে আহা নেকি? এতিয়া ইহঁতে যাব ইফালে, এই ভাইটিক থৈ আহিব। আমি অলপ ৰখি দিওঁ এই লাইটৰ পোহৰত ধুনীয়াকৈ। ইফালে ঠাণ্ডা লাগিছে। বিৰাট বেয়া আৰু ঠাণ্ডাও বেয়া থাকে নি? তাকে ঠাণ্ডাটো ভাল নালাগে একচুৱেলি। কাপোৰত লগত ভালেই লাগে, ওলাই আহিলে বেয়া লাগে মানে। সেইটোৱে মেইন কথা। তাকে হাত চাওঁ, সময়টো দেখাই দিয়া। টাইমটো ইজ মানে 10:43। এতিয়া এইটো টাইমত আমি ঘৰলৈ আহি আছোঁ। এই সাগৰদাৰ গানটো ৰেকৰ্ড কৰোঁতে আৰু দেৰি হৈছিলে ন? 12টা ওচৰা হৈছিলে। কেনেকুৱা কুঁৱলী আছিলে মানে, অলপ দূৰলৈ দেখাই নাযায় আৰু তেনেকুৱা কুঁৱলী। ভিডিঅ'টো চাব, আৰু আমাৰ হিয়ান কৌৰাগৰ মৰমৰ ভাইটি উপাসনা আহি আছে, আপোনালোকে শুনিব। বিৰাট ধুনীয়া হৈছে।
মানে আৰু এই চেগতে পাৰ্থজ্যোতিকো মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ প্ৰচেষ্টাত ভালেখিনি গীতটো মানে সম্ভৱ হৈ উঠিলে, লগতে তেওঁ গীতটো দিয়াৰ বাবেও ধন্যবাদ জনাইছোঁ। তাকে ধন্যবাদ। আৰু ইফালে আহি পাই গ'ল আমাৰ অসীম দা, অনুভৱ ভাইটিক থৈ। এতিয়া আমি যাম আকৌ বাইকত বহোঁ। একেবাৰে বহিয়ে লোৱা অঁ তাকে মই ভুলতে ইয়াতে বহি পাই গৈছিলোঁ চাগৰদাৰ লগত। চাগৰদাটো ইফালে সোমাই যাব, তো ইয়াত বহিব লাগিব। ঠাণ্ডাটো অকলে অকলে লোৱা, এতিয়া ঠাণ্ডাটো অকলে অকলে লোৱা। আমি আহি পাই গ'লোঁ, কিন্তু চাগৰদাহে আহিছে এতিয়া, মানে ঘৰ পোৱাগৈ নাই আৰু। এতিয়া চাগৰদা ইফালে গ'ল আৰু আমি এতিয়া গৈ আছোঁ আকৌ ঘৰলৈ। ঘৰ মোৱা ৰাতি 11টা বাজিবলৈ হৈছে এতিয়া। ইফালে এইটো আমাৰ নামঘৰটো। ইমান জল্দি ক'ত হ'ব? ঠিক আছে নহয়, ইফালে বা দাদা বাই বাই। গৈ আছোঁ আমি এতিয়া ফটোশ্বুট কৰিবলৈ, মানে কিবাকিবি কাৰণত দিনত ফটোশ্বুটটো নহ'ল, আমাৰে নিমিলিলে বাৰু। তো এতিয়া গৈ আছোঁ, দিনতে যোৱা কথা আছিলে, কিন্তু এতিয়া ৰাতি হৈ গ'ল আৰু। কেনেকুৱা বাৰু উঠে ফটোখিনি, গৈ চাওঁ। উপাসনা তুমি মনৰে, তুমি জীৱনে কভাৰ ভিডিঅ' বনাব পাৰি নহয়। লগত যদি গিটাৰ বজাই একদম বহুত ভাল হয়। ঠিক আছে, খুচুৰা নাই। মই হেৰি কাৰণে মানে বহুত কষ্ট কৰিছো আমি ৰাতি ইমান ঠাণ্ডা এখনত। অসীম বুজিছা নাই, ই মাংস নোখালে দিম তাকে কাইলৈ মুৰ্গী এটা মাৰিব লাগিব। আমি হাজিৰ হৈ যাম মানে যেনে হ'লেও এনি হাও। নাই নিদিলা যে অসীম, এটা কুকুৰা পোৱালি কোনফালে আছে এইটো বিচাৰ। তেতিয়াহ'লে তো ডাঙৰজনীকে ধৰিম আৰু চিধা। মুৰ্গী কেইটা যায় নাই? ডাঙৰজনীকে দিম, পোৱালি কেইটা মাকজনী মাকজনী পাবলৈ বহি ফিল্ডটো পাইছো দে সঁচা। ই অকল ফিলে পায় দে। মই গান গাওঁ দেই, তাকে মানে তোমাৰ कोई कमी से थी सीने में, जाने हमने कहा ऐसे मिले हो जैसे তোমাৰ ফেচটো যে অলপ এই কি নাম আছিল কি জেন মালিক দাদা। এই বস্তু তোমাৰ কাটটো এইটো ভি আছে ন, अंत्योमी বডি ওপৰতে পৰিয়া এই ভৰিটো কাটে। এইটো অকণ চাইড কৰিবা। নাই মানে গানটো গাবলৈ হ'লে ক'বা দেই। এই চাগৰদাক প'জ শিকাই আছে। আৰু কোন চাগে তোৰটো অলপ এলেক ঘুমাব মানে নাই এই তল ৰখি ও এইটো বৰ বেলেগ এনেকে কেনেকুৱা টিয়মিটো নহয় কোনো আন। আপুনি এফালে চাবা সেম পজ আগফালে চোৱাচোন কেমেৰাটা তোমাক এইখিনি অলপো চা নাই ন তাই চালিয়া দেই। ইয়াত বহি বহি মোৰ লিৰিকেল ভিডিঅ'টো বনাই দিছে। প্ৰথমটি কাম কেনেকুৱা লাগিছে ক? বহুত ভাল লাগিছে। নাই একো নাই ক। বহুত ভাল লাগিছে। জ্ঞান প্ৰডাক্টৰ গিফ্টি লাগিছে। কৈ ল কথাটো কৈ ল। লাজ লাগে একো নাই দিবলৈ শুনিল কচোন তই আগত। তই কামটো কৰিছ না। বহুত ভাল লাগিছে গানটো কৰি।
আৰুনো কি ক'ম স্কুলীয়া নেলাগে দিনৰ- বে স্কুলীয়া দিনৰ বন্ধু বহুত ভাল লাগিছে বহুত সুন্দৰ গান ইয়াৰ পৰাকে আপোনালোকৰ মাজলৈ দিছে আৰুনো কি ক'ম এইখিনিয়ে আৰু মোৰ বন্ধু ৰিয়ান কোৰা সকলোৱে মৰম দিব বুলি আশা থাকিল ধন্যবাদ স্কুলীয়া দিনৰ বন্ধু হয় কিন্তু লাজ কৰিছে কথা ক'বলৈ পৰা নাই দেই আৰু এইফালে আছে ডিম্পল ঐ পলাইছ কেলে এইফালে আকৌ পলাই দিছে এইফালে আকৌ এই পলাই দিছে ল'ৰাটো ইণ্টাৰভিউটো আকৌ ভালকৈ দিলোঁ ন হয় নেকি